নমস্কাৰ বন্ধুসকল আপোনালোকক সকলোকে মৰম আৰু শ্ৰদ্ধা আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ আগৰ ভিডিঅ'টি যেনেকৈ ধৰণে আপোনালোকে চালে, যিধৰণে শ্বেয়াৰ কৰিছে, সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বন্ধুসকল, আজি মই আপোনালোকক চিগেটৰ এটা ভিডিঅ' দেখুৱাম। চিগেটৰ ভিডিঅ'টো কিয় দেখুৱাবলৈ লৈছোঁ, সাধাৰণতে আমাৰ এতিয়া বৰ্তমান চিগেটটো এনেকুৱা ধৰণৰ ধৰক উঠি অহা প্ৰজন্মই খাবলৈ লৈছে। তো এই বস্তুটোৰ ওপৰত মোৰ এটা মন আহিলে কি মই এই চিগেটৰ ওপৰত এটা যাদু দেখাওঁ, যিহেতু আমাৰ এটা ধৰক আপোনাৰ চিগেট নিষিদ্ধ বা আপোনাৰ চিগেটটো সেৱন কৰিব নালাগে বুলি তাৰ ওপৰত মই এটা আগতো প্ৰচাৰ চলাইছিলোঁ। কিন্তু আজি আকৌ মই এই চিগেটৰ ওপৰত মোৰ মনে ক'লে যে চিগেটটো সেৱন কৰাটো কিমান ক্ষতিকাৰক, আৰু এই চিগেটৰ ওপৰতে মই আজি এটা যাদু আপোনালোকক দেখাম। আপোনালোকে দেখা পাইছে যে এইটো এটা চিগেট, এই চিগেটটো খালে কিমান ক্ষতিকাৰক হয় প্ৰায় সকলো মানুহে জানে। যদি আমি এই চিগেটটো নাখাওঁ তেতিয়াহ'লে আমাৰ কিমান ভাল, আৰু খালে কিমান বেয়া এই বস্তুটো প্ৰায় সকলোৱে মানুহে গম পায়। আৰু সেইকাৰণে আৰু আপোনালোকক মই তাৰ মাজতে আৰু এটা অনুৰোধ কৰিম বন্ধুসকল, ভিডিঅ'টি যাদু খেল মই যিহেতু কৈছোঁৱেই, আজি এইটো 6 নম্বৰ হ'ব যাদু। 50টা ভিডিঅ' হ'লে মই আপোনালোকক গোটেই ভিডিঅ'খিনি আপোনাৰ প্ৰথমৰ পৰা যি দেখুৱাইছিলোঁ শিকাবলৈ চেষ্টা কৰিম। আৰু যদিহে যিসকল বন্ধুৱে শিকিম বুলি ভাবে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা চাব, তেতিয়া আপোনাৰ শিকোঁতে পিছত ভিডিঅ'টো আপোনাৰ বুজি পাবলৈ সুবিধা হ'ব। সেই কথাটো মই মাজতে ক'লোঁ। আৰু তাৰপিছত এতিয়া চিগেটৰ কথাটো সেইকাৰণে মই ক'লোঁ যে চিগেটে আপোনাৰ এই বস্তুটো বা যিমান দূৰত থাকিব পাৰে আপোনালোকৰ স্বাস্থ্যৰ কাৰণে কিমান ভাল, আৰু চিগেটে কিমান ক্ষতি কৰিব পাৰে সেই বস্তুটো আজিকালি প্ৰায় সকলো মানুহেই জানে। সেইকাৰণে মই ভাবিলোঁ চিগেটৰ ওপৰত আমি আজি এটা যাদু খেল দেখুৱাম। আৰু আপোনালোকৰ যদি এই খেলটি ভাল লাগে নিশ্চয় এটা শ্বেয়াৰ কৰিব আৰু এটা লাইক কৰিব। আৰু এটা কথা কওঁ, যিসকল বন্ধু বান্ধৱীয়ে মোক সুন্দৰ কমেণ্ট দি পিনাই মোৰ যি আপোনাৰ মনৰ দৃঢ়তা বঢ়াইছে, সকলো আন্তৰিকতা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এটা আপোনালোকক মই কথা দিলোঁ যে যিমান ডাঙৰ মই যাদু আছে সকলো মই লাহে লাহে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আমাৰ চেনেলটি আগুৱাই নিব আৰু সকলো যাদু আপোনালোকক মই ধুনীয়াকৈ শিকাবলৈ চেষ্টা কৰিম। চবেই কৰিব পাৰিব। তাৰ যিবিলাক বস্তু লাগে সেই বস্তুৰ পৰা আদি কৰি যি ধৰণে যেনেকৈ যোগাৰ কৰিব লাগে মই সকলো যোগাৰ কৰিম। আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু আমাৰ চেনেলটি আগবাঢ়ি যোৱাত সকলোৱে সহায় কৰে। আহকচোন আজি বৰ বেছি দেৰি নকৰোঁ, আমি খেলটো আৰম্ভ কৰোঁ। এইটো আপোনালোকে চিগেট দেখিছে। এই চিগেটটো আপোনাৰ এতিয়া এটা সৰু চিগেট বনাই দিম আপোনালোকৰ মুখৰ আগতে। যাদু কৰি আপোনালোকে চাই থাকক। এইটো আপোনালোকে খালী, এইটো ভালকৈ চাই লওক। এইটো এটা খালী এটা বাকচ, এইটো এটা কলমৰ দৰে বস্তু, এইটো এটা খালী, ইয়াত এতিয়া মই কি কৰিম, এইটো চিগেটটো ইয়াত এতিয়া মই ভৰাই দিম। আপোনালোকে চাই থাকক মুখৰ আগতে। এইটো চিগেটটো ইয়াত ভৰাই দিলোঁ। চিগেটটো ভৰাই মই ইয়াতে এইটো ঢাকনি দেখিছে, এইটো এটা ঢাকনি মাৰিম। এই ঢাকনিটো মাৰি দিলোঁ। এতিয়া মই ইয়াত এটা যাদু কৰিম। আপোনালোকে মুখৰ আগতে দেখা পাব চিগেটটো এটা সৰু চিগেট হৈ যাব। চাই থাকক। ইলিগিলি আপোনালোকে এতিয়া দেখা পাব চিগেটটো কি হৈ গ'ল। আপোনালোকৰ মুখৰ আগতে চাই থাকক। এইটো চিগেট দেখিছে, এইটো চাওক এটা সৰু চিগেট হৈ গ'ল। এইটো চিগেট এতিয়া কি হ'ব, এইটো আৰু এটা বস্তু দেখুৱাই দিওঁ। এইটো চাওক, এইটো খালী আকৌ, এতিয়া চিগেটটো নাই। ভালকৈ চাই লওক, এইটো চিগেট নাই, খালী এইটো খালী, ইয়াত চিগেটটো সৰু হৈ থাকিলে। এইটো দেখিছে সৰু চিগেট। এই চিগেটটো কেলৈ বনালোঁ, এই চিগেটটো আপুনি খাব পাৰিব না কিবা কৰিব পাৰিব। সেইকাৰণে মই এইটোৱেই বাৰ্তা পঠিয়াব বিচাৰিছোঁ, চিগেটটো ক্ষতিকাৰক, চিগেটৰ পৰা দূৰত থাকক। চিগেট যিমান আপুনি দূৰত ৰাখিব পাৰে আপোনাৰ কাৰণে সিমান ভাল। সেইকাৰণে মই এই যাদুটোৱে এইটো বস্তুৱে বুজাইছোঁ যে চিগেট ক্ষতিকাৰক। সেইকাৰণে মই চিগেটটো সৰু কৰি পেলাইছোঁ, ইয়াক খাব নোৱাৰা কৰি পেলাইছোঁ। ইয়াক কোনো চিগেটটো খাব নোৱাৰে। মই এইটোৱে বাৰ্তা সেইকাৰণে প্ৰেৰণ কৰিছোঁ এই বস্তুটো বনাই, যে চিগেট খোৱাটো বন্ধ কৰক। আৰু চিগেটে বহুত ক্ষতি কৰে মানুহৰ জীৱনত। সেইকাৰণে চিগেটৰ পৰা সদায় দূৰত থাকিব। মই এই বাৰ্তাটো পঠিয়াবৰ কাৰণে মই আজি এই ভিডিঅ'টো বনালোঁ। বন্ধুসকল, আটাইলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ভিডিঅ'টি চোৱাৰ বাবে। আৰু আপোনালোকক কথা দিছোঁ যে সকলো ভিডিঅ' মই আপোনালোকক যাদু শিকাম। আৰু আপোনালোকক লাষ্টত আকৌ মই এটা অনুৰোধ কৰিম, আমাৰ চেনেলটি আগবাঢ়ি যোৱাত যিসকল বন্ধুৱে সহায় কৰিছে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকল মোৰ নতুন বন্ধু আহিছে সকলোকে স্বাগতম জনাইছোঁ। আৰু আমাৰ চেনেলটি এনেকৈয়ে আগবঢ়াই নি থাকে যেন আপোনালোকৰ ওচৰত সদায় মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজিৰ ভিডিঅ'টো বৰ দীঘলীয়া নকৰোঁ, আজি বিশেষকৈ ভিডিঅ'টি ইয়াতেই সমাপ্ত দিম। আৰু মোৰ আৰু এটা কথা কওঁ, আৰু ইয়াত যদি কিবা ভুল ক্ৰুটি মোৰ ৰৈ গৈছে আপোনালোকে সকলোৱে ক্ষমা মাৰ্জনা কৰিব। আৰু যদি আপোনালোকৰ ক'বলগীয়া থাকে নিশ্চয় আপোনালোকে কমেণ্ট কৰি মোক জনাব পাৰে।
আৰু কেনেকুৱা ধৰণৰ যাদু আপোনালোকে আগতে চাইছিলে সেইবিলাকো আপোনালোকে কমেণ্ট কৰি জনাবগৈ। আগৰ কেইজনমান বন্ধুৱে নিশ্চয় জনাইছে আগতে সৰুকালতে কেনেকুৱা ভিডিঅ' চাইছিলে। মোৰ খুব ভাল লাগিল শুনা পাই, আৰু আপোনালোকৰ কথা মনৰ কথা শ্বেয়াৰ কৰিব, আৰু মই নিশ্চয় আপোনালোকৰ কমেণ্টবিলাক পঢ়িবলৈ চেষ্টা কৰিম। আৰু আপোনালোকৰ কমেণ্টবিলাক সঁচাকৈ পঢ়ি ভাল লাগে, আৰু এনেকৈ মোক আপোনালোকে আশীৰ্বাদ দি যাব বুলি মই এই ভিডিঅ'টো আজি ইয়াতে সমাপ্ত দিলোঁ। জয় আই অসম।